এগৰাকী ৯০ বছৰৰ বৃদ্ধ মহিলাই নিজক সজাই পৰাই খুব ভাল পাইছিল। মেকআপ কৰি নিজক সুন্দৰকৈ ৰাখিছিল। তেওঁ হাজবেণ্ডৰ লগত ব্যৱসায়িক জীৱনৰ ৭০ বছৰ একেলগে অতিবাহিত কৰিছিল। মৰমীয়াল হাজবেণ্ডৰ মৃত্যুৰ পাছত বৃদ্ধাগৰাকী অকলশৰীয়া হৈ পৰিল, যিহেতু তেওঁলোকৰ কোনো ল'ৰা ছোৱালী বা আত্মীয় স্বজন নাছিলে। গতিকে চোৱা চিতা কৰিবলৈ কোনো নথকাত বৃদ্ধাগৰাকী নাৰ্ছিং হোম এখনলৈ যোৱাটো ঠিক কৰিলে। যিদিনা মহিলাগৰাকীয়ে নিজৰ ঘৰটো এৰি নাৰ্ছিং হোমলৈ যাবলৈ ওলালে, সেইদিনাও আনদিনাৰ দৰে তেওঁ খুব ধুনীয়াকৈ সাজি কাচি মেকআপ কৰি বৰ ধুনীয়া হৈ ওলাই আহিলে। যেতিয়া তেখেত নাৰ্ছিং হোম পালেগৈ, তাত বহুত সময় প্ৰায় কেইবা ঘণ্টা অপেক্ষা কৰিব লগা হ'ল। তাৰ পাছতহে তেখেতক তেওঁ ৰুমটো বা কোঠালিটো দিয়া হ'ল। যেতিয়া এটেণ্ডেণ্ট এগৰাকীয়ে বৃদ্ধাগৰাকীক তেওঁ নতুন ৰুমটোলৈ ধৰি নিবলৈ ল'লে, তেতিয়া এটেণ্ডেণ্টগৰাকীয়ে তেওঁ থাকিবলগীয়া কোঠালিটোৰ বিৱৰণ কৰিলে যে তেওঁ আগতে থকা ঘৰটোৰ তুলনাত এই কোঠালিটো যথেষ্ট সৰু। বৃদ্ধগৰাকীয়ে উত্তৰ দিলে, কোঠালিটো মোৰ খুব ভাল লাগিছে, পচন্দ হৈছে। এই কথাষাৰ কওঁতে তেওঁ এনেকুৱা সুখ আৰু সন্তুষ্টি দেখুৱালে, যিটো সৰু ল'ৰা এটাই ধুনীয়া পোৱালি কুকুৰ এটা উপহাৰ পালে দেখুৱায়। এটেণ্ডেণ্ট নাৰ্ছগৰাকীয়ে ক'লে, আপুনি অলপ ধৈৰ্য ধৰক, অলপ পাছতে আপোনাক দিয়া তেনে সামান্য সৰু কোঠালিটো দেখিব। বৃদ্ধগৰাকীয়ে হাঁহিমুখে উত্তৰ দিলে যে মোৰ সুখ সন্তুষ্টিৰ লগত সেই কোঠালিটোৰ একো সম্পৰ্ক নাই। মই এই কোঠাটো পচন্দ কৰোঁ নে নকৰোঁ, সেইটো তাত থকা ফাৰ্নিচাৰ বা তাৰ আকৃতিৰ লগত একো সম্পৰ্ক নাই। অকল এটা কথাই নিৰ্ভৰ কৰে যে মই মোৰ মনটোক কেনেকৈ প্ৰস্তুত কৰোঁ সেই ৰুমটোত থাকিবলৈ। আপুনি নিজেই ডিচাইড কৰিব লাগিব, সিদ্ধান্ত ল'ব লাগিব, সুখী হ'ম বুলি। বৃদ্ধগৰাকীয়ে ক'লে যে মই ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে মই মোৰ কোঠালিটোক ভাল পাম, ইয়াৰ আশে পাশে থকা সকলো মানুহক ভাল পাম, মই নিজৰ জীৱনক ভাল পাম। এই সিদ্ধান্তটো মই প্ৰত্যেক ৰাতিপুৱাই লওঁ। আজিৰ দিনটো মই সুখী হ'ম। আমাৰ প্ৰত্যেকজনৰ এটা শক্তি আছে, আমি কেনেধৰণৰ অনুভৱ কৰিব বিচাৰোঁ, পজিটিভ নে নেগেটিভ। বৃদ্ধাগৰাকীয়ে কৈ গ'ল, হয়তো মই গোটেই দিনটো মোৰ শৰীৰৰ বিষ, শৰীৰৰ অচল হৈ যোৱা অংশবোৰৰ কথা ভাবি বিচনাত পৰি থাকিব পাৰোঁ, বা মই বিচনাৰ পৰা উঠি ভগৱানৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিব পাৰোঁ মোৰ শৰীৰৰ সেই অংশবোৰৰ কাৰণে যি এতিয়াও কাম কৰি আছে। প্ৰত্যেক দিন এটি সুন্দৰ উপহাৰৰ নিচিনা, আৰু যেতিয়ালৈকে মোৰ চকুযোৰত দৃষ্টি আছে, মই অকল আজিৰ দিনটোত মনোযোগ দিম। মোৰ মনৰ ভিতৰত খোদিত হৈ থকা সুখৰ অনুভূতিবোৰ ৰোমন্থন কৰিম, সুখী হ'ম। এটেণ্ডেণ্ট নাৰ্ছগৰাকী খুব আচৰিত হ'ল বৃদ্ধাগৰাকীৰ মনৰ ভাৱ শুনি, যাৰ জীৱনটো বাহিৰৰ পৰা দেখিবলৈ অকল সমস্যা আৰু নিৰাশাই ভৰি থকা যেন লাগিছিল। অকল সমস্যাবোৰ নিজেই আহে, কিন্তু সুখ বাছি লোৱাটো আমাৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। ক্ৰোধ আপোনা আপুনি আহে, কিন্তু শান্তি বাছি লোৱাটো আমাৰ হাতত। ঘৃণা নিজেই সৃষ্টি হয়, কিন্তু ভালপোৱা আমি বাছি ল'ব পাৰোঁ। নেগেটিভ হোৱাটো অট'মেটিকেলি আহে, কিন্তু
পজিটিভ হোৱাটো আমাৰ বিচাৰৰ ওপৰত নিৰ্ভৰ কৰে। তেনেকৈ অভিযোগ নিজেই আহে। কৃতজ্ঞতা বাছি লোৱাটো আমাৰ হাতত। সঠিক বাছি লওক আৰু সুখী জীৱন পাৰ কৰক। যদি ভিডিঅ'টো চাই আপুনি সামান্য হ'লেও উপকৃত হৈছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।